গুড ইভিনিং গাইজ, কি খবৰ? আপোনালোক সকলোৱে ভালেনে? আজি ইভিনিং ৱাক কৰিবলৈ যাম আমাৰ ঘৰৰে ৰাস্তাত। এডাল ভয় নাখাব আকৌ দেই, মোৰ স্পেয়াৰটো বেয়া হ'ল, সেইকাৰণে স্পেয়াৰ চাৰ্জাৰ আনিছিলোঁ ওচৰৰ পৰা। আহক ব'লক আমাৰ গাঁৱৰ ৰাস্তা পদূলিবিলাক দেখাম। এইবিলাক দেখিছে আমাৰ ৰাস্তা পদূলিবিলাক পুৰা বোকা বোকা। লগতে খুৰী ঘৰত সোমাম, চাৰ্জাৰলো দি থৈ যাম। বাগানৰ মাজে মাজে ৰাস্তা, আমাৰ একা বেকা ৰাস্তা, সেইবাবে গৈ আছো। এইয়া हेलो, कहाँ से आया? ड्यूटी से यार। ड्यूटी से, ठीक है, बहुत बढ़िया। बढ़िया, क्या ठीक कर है। थोड़ा इवनिंग वॉक। ओके ब्रो। ओके, क्या मिल गया तुमको? दिखाओ दिखाओ दिखाओ, इधर दिखाओ। কাঠফুলা, এয়া কাঠফুলা আপোনালোকে দেখিছে? ই পাইছে দুটামান খাবলৈ। বলক, এয়া আমাৰ বাগান এইবিলাক। আপোনালোকৰ ৰাস্তা পদূলিবিলাক কেনেকুৱা নাজানো, আমাৰ আচলতে এনেকুৱা শিলগুটি দিয়া। এইফালে এটা মেইন ৰাস্তা আছে, এইফালে এটা মেইন ৰাস্তা আছে, মাজতে ৰাস্তাটো কেঁচা, আচলতে পকা নহয়। 500 মিটাৰ মান, এইফালে 200 মিটাৰ গ'লে পকা, ইফালে 300 মিটাৰ গ'লে মানে পকা ৰাস্তা, মানে মেইন ৰোড আৰু। চবফালে বাগান, এইফালেও বাগান, এইফালেও বাগান। দেখিছে? এয়া দাদাই ক'ৰবাৰ পৰা গৰু বিচাৰি আহি আছে। দাদাই গৰু হেৰালে বোলে, সেইকাৰণে পুৰা বিচাৰি গৈছে স্পীডত। খুৰীয়ে গালি পাৰিব বুলি আচলতে। এই দাদাই ভাগৰ এডাল স্পেয়াৰ চাৰ্জাৰ দি থৈ যাম এতিয়া সোমাই খুৰীৰ ঘৰত। চেগুন গছ, মূল্যৱান গছ, এনেকে বাগানৰ চাইডত ধুনীয়াকে ৰুই থৈছে। বহুত আছে, এফালেও আছে, সেইফালেও আছে, সেইফালেও আছে ধুনীয়াকে তেওঁলোকৰ। টকৌ গছ বহুতে দেখিছে নাই নাজানো, টাউনত দেখা নাই এইবিলাক টকৌ গছ। এয়া আমাৰ ইয়াত টকৌ গছ পোৱা যায়। এই টকৌ পাতেৰে আচলতে ঘৰ চোৱা হয়। গৰমত বহুত ঠাণ্ডা হৈ থাকে। এয়া টকৌ পাতে যদি ঘৰ চাই আপোনালোকে। हेलो पुस्की, कस्तो छ खबर? ठिकै छ? कहाँबाट आइस? खेलेको आइज अनि के खेल्दैछिस्? लुक्सोर। তোর नाम के हो? खेम। এইটো গুণ্ডা হয়, আমাৰ গাঁৱৰ গুণ্ডা। ই শিলগুটি মাৰে ল'ৰাবিলাকক দেখিলে মানে। আমি ইলগুটি মারি। মানুহক নামাৰিবি আকৌ, দুখ পাব নহয়। আহা বাইকত হেৰি কৰ। এয়া আমাৰ চাৰিআলি, এইফালে আমাৰ ঘৰ ৰাস্তাটো কেঁচা, এইফালে ৰাস্তাটো চিধা পকা, এইফালে ৰাস্তাটো পকা, এইফালে ৰাস্তাটো। এয়া মোৰ মিছেছ আজি মোৰ লগত আহিছে, কিন্তু আগে আগে আহিলে। এয়াই আমাৰ গাঁওখন, চবফালে বাগান বাগান, পুৰা বাগান। এইকেইটা আমাৰ পুচকা পুচকি বিলাক। এইটো জোচেফ, এইটো ভাই, এইটো হিৰো। এটি পুৰা ইভিনিং ৱাক কৰিবলৈ আহিছে বোলে গধূলি সময়ত। এইটো এটা, এইটো পুৰা খেলি আছে। বাই বাই, খেলি থাক দেই তহঁতি। দুবাৰ আহিলে গৈ আছো পকালি পকালি খোজ কাঢ়িবলৈ।
এয়া মোৰ মিছেছ খোজকাঢ়িবলৈ আহিছো এয়া সৰু সৰু ভণ্টিজনী পাইছো যাও কিয়াৰ ওপৰে ফুল হৈছে ধুনীয়াকে ইয়াও এয়া খুৰী ঘৰত সোমাই আহো ধুনীয়াকে খুৰীহঁতৰ পুৰা খৰি গোটাই থৈছে এইফালে দেখিছে এইফালে খুৰীহঁতৰ পুৰা দীঘলীয়া ঘৰ হাই ধুনু খুৰীহঁতৰ পুৰা দীঘলীয়া ঘৰ এইটো ধুনু সোমাই আছিলে ভিতৰত সেইটো পলাইছে সাহায্য কিয় সাহায্য এয়া খুৰী এয়া চানু এয়া বোৱাৰী এয়া বাবু হাই কোৱা আকৌ ই লাজ কৰিছে আচলতে এয়া খুৰীহঁতৰ ঘৰ চাৰ্জাৰ নিছিলো এতিয়া দিবলৈ আহিলো লগতে ইভিনিং ৱাকো হ'ল এয়া দি লৈছে খুৰী বেলেগ এদিন আহিম দেই চাহ খাবলৈ আজি নাখাওঁ চাহ খাই উঠিলেই আচলতে খুৰীহঁতে অলপ ফুৰি আহো এয়া খুৰীহঁতৰ ফুলনি বাৰী এইটো মছলা পাত আগতে পঢ়িছিলো আচলতে LP স্কুলত শুৱনি আমাৰ গাঁওখন শুৱনি গছে ভৰা ডাল ভৰি ভৰি ফল মূল লাগে কটপাও তল সৰা দেখিলে আমাৰ এয়া ধুনীয়া গাঁওখন থাকিও ভাল লাগে দিয়কচোন বাৰু ফুৰিও ভাল লাগে সেইকাৰণে ধুনীয়াকে আচলতে আবেলি ওলাই আহো সময় হ'লে মানে এনে এপাক দুপাক ফুৰিবলৈ লিম্বু ভাই খাজানে মই এতিকেই দুলেক আচলতে আমাৰ ইয়াত নেপালী সম্প্ৰদায়ৰ মানুহো আছে অসমীয়া সম্প্ৰদায়ৰ মানুহো আছে বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ এইটো মিলনভূমি বুলি ক'ব লাগিব আমাৰ মাইকেইটাৰ কুমচাই পঞ্চায়তটো সকলো জাতি জনগোষ্ঠীৰ মানুহ পাব বেলেগত ইমান জাতি জনগোষ্ঠীৰ মানুহ নাপাবও পাৰে আচলতে এই বৌঘৰত সোমাই চাহ একাপে খাই যাব পাৰিলো খাবা নেকি বেলেগ নাই বৌহঁতৰ ঘৰত এয়া আমাৰ ওচৰৰে ককাইদেউ বৌহঁতৰ ঘৰ এইটো ধুনীয়াকে আপোনালোকক এদিন দেখাম কি কি বস্তু আছে এইখন গেটখন আজি আচলতে নোসোমাও গধূলি হৈ আহিছে দেৰি হ'ব বেলেগ এদিনা আহিম মোলৈ চাহ একাপ খাই যাব পাৰিলোহেঁতেন হেল্ল' ফ্ৰেণ্ড আজিলৈ ইমানেই পুৰা আন্ধাৰ হৈ গ'ল মানুহ চিনি নোপোৱা হৈ গ'ল সকলোকে বাই